চাকচোন কেনে ৰ'দ দিছি বাপ্পা ঐ ৰ'দ। চ' গাইছ এতিয়া মই কৈছে তুলি থৈছোঁ 12 অখা তো মস্ত ৰ'দ দিছি। এতিয়া মই ঘৰত যাওঁ ফোন কৰি বলে খেলবা ভাটিবেলা টাইমটোত কিন্তু আজি টিম বেলেগ টিম নাহিলে। চ' হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আপোনালোক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। আজি মই ভিডিঅ'টো মই মোৰ ৰুমৰ পৰা আৰম্ভ কৰিলোঁ কাৰণ মোৰ আছিলে যে কামটো আজি ডাইৰেক্ট মানে নাযাওঁ বুলিয়ে কৈ দিলোঁ কাৰণ আমাৰ আজি আছে ৰোৱনী। মই যাব লাগিছে পইচা তুলিব, সেইকাৰণে মই আজি ভিডিঅ'টো সেইকাৰণে ভিডিঅ'টো আজি মই ঘৰৰ পৰা আৰম্ভ কৰি দিলোঁ আৰু মই এতিয়া যাম কঠীয়া তুলিব। টঙালকেইটা লৈ লগতে এটা লৈছোঁ 10 rupees, এটা বিমল খাই যাব লাগিব। এতিয়া যাই আছোঁ তো গাইছ আহি পৰে দিয়ক কঠীয়া তোলা ফিল্ড দেখি আছোঁ ৰ'বক এতিয়া তুলিম। সিদিনাখনে এইকেইডাল ৰৈ গৈছিলে, এইকেইডাল তুলি কেনে সেইনে তুলিব লাগিব। চ' গাইছ আজি আহিছে আমাৰ ভাগিন, আপোনালোক দেখাম ভাগিনৰ লগত কোনে আহে। চ' গাইছ চাওকচোন কেনে ৰ'দ দিছি বাপ্পা ঐ ৰ'দ। এই ৰ'দত কঠীয়া তুলি আছোঁ। এতিয়া 10 আখা তুলিলোঁ কিবাকৈ, বেছি টাইম হোৱাও নাই, 45 মিনিট হ'ল 10 আখা তুলিলোঁ। এফালে 6 আখা, 8 আখা আৰু এই 2 আখা 10 আখা। দিয়ক এই ৰ'দত তুলি থাকোঁতে কি হ'ব আৰু উপায়টো নাই, তুলিবতো লাগবই। চ' গাইছ এতিয়া মই কৈছে তুলি থৈছোঁ 12 আখা তো মস্ত ৰ'দ দিছি। এতিয়া মই ঘৰত যাওঁ ফোন কৰিছোঁ চাহ খাব লাগে আৰু ভাগিনো আহি পাইছে। এতিয়া মই যাওঁ চাহ তাহ খাই আৰু তুলিব লাগিব কাৰণ ৰোৱনী আছে পথাৰত। মই ঘৰ পালোঁ, চাহ তাহ খালোঁ, ভাগিন আছে, ভাগিনৰ লগটো আছে। চাহ তাহ খাই সেইডাল তুলিলোঁ, সেইকেইটা আধেৰিকেইডালো তোলা গ'ল, কি সিদিনা তোলা গ'ল একেহে কথা আছে। মানে এটা কথা কি আমি ল'ৰা মানুহগিলাখানে এনে কাম কৰা মেচিনৰ কথা, মিচিঙৰো ৰেচ আছে কিন্তু আমাৰ ৰেচ নাই। মই চবগিলাক কৈছোঁ, এইটো কথা নকওঁ যে আপিগিলাৰ কষ্ট নাই, কিন্তু তাতছে বেছি কষ্ট ল'ৰাৰ আছে। ল'ৰা মানুহ না কাম কৰিবই লাগিব, কামটো কৰিব লাগবই, কাম কৰি খাব লাগিব। কাম কৰি খাব লগা হ'লেও গাইছ তথাপিও বহুত কষ্ট হয় ল'ৰা মানুহ সমান কষ্ট কাৰো নাই। মানে হয় না নহয় আপোনালোকে কমেণ্ট কৰক। আহিলে বাদ দিলোঁ গাইছ, এতিয়া কঠীয়াডাল লৈ যাওঁ, এই ঠেলাখন আনছি লৈ কেনে ঘৰত যাওঁ দিয়ক। এতিয়া টাইম মোটামুটি 2টা 43 হ'ল, গা চা ধুই ফুটবল খেলিব যোৱাৰ টাইমে হ'ল। এতিয়া মই কঠীয়া তুলিলোঁ 22 আখা। মই আহি ল'লোঁ হয় ঠিকেই, কিন্তু আজি টিম এটাও নাই বোলে। লগৰকেইটা মানে ফোন কৰিলোঁ, সিহঁতে কৈছে নাযাওঁ দে আজি। বাকীকেইটা নাহিলেও আৰু উপায় নাই, আমাৰ গাঁৱৰ গোটেই খেলাম যে আৰু যিয়ে হওক। গাইছ আমি আছিলোঁ বল খেলবা ভাটিবেলা টাইমটোত কিন্তু আজি টিম বেলেগ টিম নাহিলে। আমি গাঁৱৰ গোটেই অলপ তামচা ফূৰ্তি কৰি খেলিলোঁ, তাতে বাজি খেলিলোঁ, 4 টকাকৈ বাজি খেলিলোঁ, জয় হ'লোঁ। আজি ভিডিঅ'ত বিশেষ একো নাই, এইখিনি আছিল ভিডিঅ'টো। যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল লাইক কৰক, কমেণ্ট কৰক, লগতে ছাবস্ক্ৰাইব কৰক। তো লগ পাইছোঁ অন্য এটা ব্লগৰ সৈতে, আজিলৈ বাই।